हाय गाइस नতুन वीडियो आप लोग जरूर हमारा वीडियो देखते रहना। आज का वीडियो अलग होने वाला है। इटा को जासु केदारनाथ নহয় বাৰু কেদারনাথ ন আমি পিছত যাম তুই যাব পিছত যাম কেদারনাথ ইটা যাসু তুই তে ভাগাল লাগছ লব তুই এক মাহ কানত লৈ যাম এক মাহ হাই গান লৈ যাব পাওয়ার আছে তাক আৰু গাইস আইই পালো মই কেদার মন্দির তো গাইস জোস একদম নহয় গিছি আপোনাক মই বিদ্যা কৈছো মা কসম জোস নহয় গিছি তো যিমানখিনি বুল্লু জোস একদম নহয় গিছি যাবাৰে মন নাই কিন্তু আপোনালোকৰ খাতিৰত আৰু আপোনালোকৰ জোসৰ আপোনালোকৰ কৃপাত কিবাকে যাব লাগিব। তো গাইস আই দি গুছি যাম ডাইৰেক্ট চেন্ডেল ধৰি লওঁ। কেদার মন্দিৰত আহি গাইস এই লৈ ললো আপোনালোকে চব এই ললি বলে কিবা এটা মানে ভাল বুলি কৈছি আৰু লৈ ললো আৰু আপোনালোকে কেনে লাগিল তা যাইছো তো কিনকে আৰু আস্তে আস্তে চলক কেদার মন্দির এইটোৱে যি ক'বলৈ হৈছে ইয়াত লেখা আছে শ্ৰী শ্ৰী কেদার মন্দিৰ হাজো কামৰূপ পিন নং 7810102। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম আৰু লগ চাই থাকক। এইটো আপোনালোকে যোনটো পুখুৰী দেখা পাইছে এইটো কি বুলি কয় শিৱকুণ্ড। এইটোত শিৱ বাবাই গা ধুই গৈছিল আৰু সেই ইটো আছে তাৰমানে আৰু আমি মেইন বডিটো যোনটো সেৱা কৰিলোঁ তাতে খোজ ছাতি আছে সেই খোজ ছাতি এই বাদাই জ্বলাইছিল মণি এটা জ্বলাইছিল আৰু সেই ছাতিটো এতিয়াও নুমা নাই আৰু কোনোবাই হত হৈ তাতে হত হ'ব পাৰে তেলৰ সেই আৰু লাষ্ট শেষত একদম আমি গণেশ মন্দিৰ আহি পালোঁ আৰু এইটো তাৰমানে শেষ মন্দিৰ আৰু ক'তবা যাওঁ নাজনো ৰ'ব এইটো গণেশ মন্দিৰত অলপ সেৱা কৰি আপোনালোকে সেৱা লওক আৰু আমি আৰু হ'ব আৰু এইটো মন্দিৰ শেষ হয়। তাৰ ফলত দৰে পুৰা পানী পৰি আছে অলপ পানী এৰা মাথাত ডিং এটা মংগল হয় আপোনালোকৰো মংগল হয় আৰু মোৰো মংগল হয়। গাইছ সেই প্ৰাৰ্থনা কৰিলোঁ গণপতি বাবা মৌলিয়া। নমস্কাৰ গাইছ আৰু মই ক'ত আছোঁ জানেনে চুনচান জেগাত য'ত ভূত অলপ বাঘৰ ৰিক্স নাই ৰাঙা মাটি গাইছ সেইতিয়া যাই আছোঁ পুৱা মটকা গাইছ আস্তে আস্তে পুৰা অলপ গান শুনি যাওক আপোনালোকে মই অলপ গান শুনো। खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों গাইজ ভিউটো চাওক মানে আপোনালোকক মই এটা কথা কওঁ আজি মানে মোৰ ভিডিঅ'টো মানে মোৰ ইমান এটা ভাল নহয় মই গম পাইছোঁ ভাল হোৱা নাই মোৰ যিহেতু ভাগাৰ লাগি আছিল না সেইকাৰণে মই ইমান এটা ভাল কৰিব নোৱাৰিলোঁ। ভিডিঅ'টো চাওকচোন কেনে হয় পুৱা মটকা ডাইৰেক্ট পুৱা মটকা গাইজ চাওক তো গাইজ কি ক'ম মানে একদম জোচ নহয় গৈছে সেই চাওক সেই ডাউনতে আহিবই পৰা নাই বেৰা চাওক বেৰা আৰু গাইছ এনা জেগাত বহি কি এটা এটা ফিল আৰু তাহোঁতে আহিব নহয় তাহাঁতকো ৰখছোঁ কিন্তু এদিন অসমত মই এদিন ডাঙৰ ৰাইডাৰ এটা ভিউ আপোনালোকে চাওক এইপিনে এটা ধামাকা পুৱা মটকাত ভিডিঅ' আপোনালোকে পাব মই কৈছোঁ আৰু পুৱা মটকা পাব বেছি দূৰ নাই গাইছ আৰু যাই আছোঁ ধামাকা হ'ব গাইছ যাই আছিলোঁ পুৱা মটকা দেখা পালোঁ গুৱাহাটী য'ত মই বাস কৰিছিলোঁ মহাত্মা গান্ধী থকাতে একেলগে আমি খানা খাইছিলোঁ এইটো ঘৰত তো একো নাই এতিয়া যাই আছোঁ আৰু 1 কিলোমিটাৰ আহে পুৱা মটকালৈ হাজত আকলাই মন্দিৰ বোলা নাই মছজিদো আছে এতিয়া আমি যাই আছোঁ পুৱা মটকা যিহেতু আমি মন্দিৰে কৰিলোঁ এতিয়া ডাইৰেক্ট পুৱা মটকা চিন্ময় শুন গুচি গ'ল তাতে জোচ নাই আমি তথাপিও জোচ নলিও বুলি যাই আছোঁ না কি অসীম লাহে পুৱা মটকা পাম উঠি আছোঁ বৰ্তমান পাহাৰৰ ওপৰেদি পুৰা ব্লক কৰা ৰাস্তাই দি আৰু ফাইনেলি গাইছ আমি আহি গ'লোঁ পুৱা মটকা য'ত আমি বহুত কষ্ট কৰি আহি গ'লোঁ আৰু ভিতৰত মোবাইল নিয়ে এলাই নাই গাইছ তো সেইকাৰণে গাইছ আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ আৰু তাকে লাগি নিব পাৰিম ৰ'ব চাব নেকি চাওক পুৱা মটকাটো চাওক ভিতৰত মোবাইল নিয়া তাৰমানে এলাই নাই গাইছ মই সুধিছিলোঁ দাদা তাক নিবা আৰু নেক্সট ভিডিঅ' আহি আছে ডিম্পুদাৰ লগত খাৰা খামাকা লাগে চাব ভিডিঅ'টো আশা আছে চব পুৱা মটকা চাওক আৰু আমি গৌটো ঘৰ দিব লাগে যিহেতু
ও গাইজ যাং দক না কি কয় ভিউটো চাওক কিবা যাং আৰু তাৰমানে অলপ ভাত চাত খাই লওঁ ভাত চাত খাই কিনে ডাইৰেক্ট যাওঁ এই ভাত এখন নৰ্মেল থালি লৈছোঁ চাই লওক নৰ্মেল থালি লৈ ল'লোঁ আৰু নৰ্মেল থালি লৈ কিনে আমি এতিয়া আছোঁ ঘৰত পূৰা ধামাকা হ'ব ভিডিঅ'টো মই মনত তাৰমানে সেই হোৱাই নাছিল তাত হাজত লগ পালোঁ ছাবস্ক্ৰাইব লাইক কেনা ভাল লাগে তুমি চাই যাব অঁ চাই দেখিবা কেনা তো হাজৰ এটাই ঘৰ না হাজতে ভিডিঅ'বিলাক চাই দেখিবা তো আজি ভিডিঅ'টো ইমান আছিল যদি ভাল পাইছে কি কৰিব লাগে তুমি কৈ দিয়া সাবস্ক্রাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব বাই বাই আজিলৈ বাই নতুন ব্লগত আৰু লগ পাই আছোঁ বৰ্তমান মুকেশ 8:40 হ'ল ন 8:40 আমি তথাপিও যাই পোৱা নাই গাইছ যাই আছো আমি যাই আছোঁ এতিয়া নলবাৰী এৰি শনিৰত পাইছো এতিয়া আমি শনিৰত এতিয়া যাই কিনে এতিয়া যাম আৰু